গোটেইকেইটা কালি আহিব মানে এটা লোন হোৱাৰ কথা আছিল যে তাৰে অলপ ডিসকাস কৰিব লগা আছিল গোটেইকেইটা আহিব যোৱাবাৰ কিনি লোনৰ যিবিলাক আছিল সুদ একোৱে দেখোন নাহিলে ভালকে সেইবিলাকো আলোচনা কৰিব লাগিব অলপ ঠিক আছে দে কিমাননো পঢ়িম আৰু হল বুলি কিবা এটা বাহানা মাৰি মাৰ মোবাইলটা আনোৰা তাৰ লগতো কথা পাতিব পাৰা নাই আজি অলপ দেৰি হ'ব মই গধূলি কিবা হিচাপ কৰি আছো মোৰ এতিয়া 12টা মাছ আছে এতিয়া নৰো 12টা মাছ থাকিলে নৰো দেৰি হ'ব আৰু লাগব যেতিয়া লাগব লাগি দিবা নৰো নহয় মই লগত সবৰে আছে জানা না মোৰ ক্লাছ কৰিব লাগে না নালগে এতিয়া আমাৰ তো ৱাইফাই এলি কৰি দিয়া কবি এতিয়া আমাৰ দিবা নৰো মোবাইল দেখা বস্তু নালগে কেৱল মোবাইল কি দে অনলাইন ক্লাছ কৰে অনলাইন ক্লাছ নামত কি কৰে কবা চোৱা এতিয়া মুৰো আলো ঐ ইমান গৰম শান্তি দেই ওলাই তোৰপা অলপমান মই বতৰ মিটি কৰি আছো অন্নবতে দিনটো সেই হৈছে মোবাইলটোতে আত্মীয় ইতে লাগি আই গমে নাপাওঁ মানে নাপাৱে মই ইবে মোতে কাম এটা কৰিছো দাদা মই এটা মোবাইল দিবে মই আমাৰ ক্লাছ গিলা হৈ আছে না মোক মোবাইলটো লাগে মোবাইল মাইৰে মোবাইলটো অলপ টাইম ল'ব নালাগে এইটো মোবাইলটোতে সোমাই দিব অলপ কাম কৰিব পাৰে মোবাইলটো কেনে নাযায় খাবা কি কথা কোৱা মোক মোবাইলটো নালগে সবৰে মোবাইল আছে বৰেনি দাসনি কলতেনি গোতলাম কবা নালগে মই নৰো মোবাইল তে বৰেনি দাসনি লিখো স্ক্যানার দিলে টাকা গোয়াপি গোলাই যাবি বেগে সে তো মিলাবাই লিখো আৰু গোতলাম গিলা কৰিম কো তুমি ওত দিবেতে কাম গিলে মোবাইলটো দিবা নৰা নেকি কিবা নৰো পালি দিলে হয় নৰো মই আন দিব যা তাই মোৰ শান্তিৰে বন্ধৰ ঘৰটো দেই এনেকে নৰি আৰু সদায় সদায় মাইয়াৰ কথা কি কবা পিঠা খাওঁতে ঘৰত মোবাইল আনি দিছি তাত লৈ পেলাই দিনে দি পঢ়িয়ে থাকে কি কয় কি কবা কবা নিশ্চয় কি কথা এটা আহি জানে মোৰ কিন্তু কথাটো ইমান ভাল লাগা নাই তাকে তো এতিয়া হাত দিলে নুঠে না পঢ়িয়ে নহয় এনে কেছ মই বহুত পাইছো মই বহুত গুঠাটা মানুহ বহুত কেছ পাইছো এনে এনে ক্লাছ কৰি আপি কলেজৰ ৰেকৰ্ড আছে তিনটা চারটা কেছি হেতু জোকা অলৰেডি মানে বুদ্ধি কৰি পেলাই ক্লাছ কৰা বুদ্ধি কৰি পেলাই ৰুমৰ ভিতৰত ঘুমে বয়ফ্ৰেণ্ডৰ লগত চেনি খাই থাকে চেনি খাই থাকে তাকে তুই এতিয়া কি কৰো ভাবিব নাই অলপ মনোযোগ দিবে নহলে দিগদাৰ হ'ব আত্ৰৰ কথা শুনো বুঝলি না কথা এই বাক্যটা অলপ মস্তাটো নাই নাই এনেকে হ'ব ন হাই বাবু কি কৰিছা ও বেবি মই তোমাৰ কথা ভাবি আছো ও সোনা মই একানে তোমাক ডাকি আছিলো তুমি গাছি কাটাবা ভাত খোৱা মোৰো পেট ভৰিব মই আৰু ইয়াত থাকিব নোৱাৰো তুমি মোক ইয়াৰ পৰা লৈ যোৱা না আমি দুই এখন ঘৰ থাকিম তাত আমি দূৰ থাকিম বলা তেতিয়াহ'লে আমি কালিয়ে পলাই যাওঁ আৰু কেকেদাৰ ৰুমত থাকো আৰু আমি দুগ্লিয়াৰ পৰা দুটা গাহৰি আনিম এটা খাম আৰু এটা পুহিম হ'ব দিয়া আমি কালি পুৱাই পলাই হ'ব দিয়া মা আহিছে এই ক'ত গেল ইমান পুৱা
উঠলে কি হল জানছিলো না মারা হুগলি মার বাগানোতে বুঝা নাছিল মোবাইল তো লগা নল ধরে নিজে তাতে অলপমান জোতাই অলপ গুরুত্ব দিলা হয় আজি হয় নলয় মা তুমি জানছিল ইটা যাক জোরে আপনি লোকে রাখো মাই বিয়া মোকা মই যদি মোবাইলটো নালিতে অলপ গুৰুত্ব দিলো আজি আমি নালাও তাই অনলাইনে ক্লাছ কৰি আছে নে কি কৰি আছে মই যদি চালো তাই যেনে নালাও তো মোৰ কাৰণে চব মোৰ কাৰণে